অলপো দেৰি নকৰি তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আজি গৈ আছোঁ এনেকুৱা এটা ঠাইলৈ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তাতে কি আছে কি নাই। আপোনালোকে দেখি হয়তো খুব ভাল পাব আৰু ভিডিঅ'টো বহুত জানিবলগীয়া বিষয় হয়। আৰু মই সেই জেগাটোত যাই পেলাই আপোনালোকক ক'ম যে সেই জেগাটোৰ বিষয়ে কেনেকুৱা কি আছে, ক'ত কি আছে কি নাই, সকলোবোৰ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ক'বলৈ চেষ্টা কৰিম। আমি আহি পাই গ'লোহি সেই জেগাডোখৰ। এতিয়া আমি অলপ পাহাৰৰ ওপৰলৈ উঠি গৈ থাকিব লাগিব। দেখিছেনে সেউজীয়া পৰিৱেশ, আৰু এই সেউজীয়া পৰিৱেশ দেখিলে মোৰ বহুত মনটো ভাল লাগে। আৰু অলপ দূৰ আমি ওপৰলৈ উঠি গৈ থাকিব লাগিব। অলপ দূৰ যোৱাৰ পাছতেই আমি সেই ঠাইডোখৰ পামগৈ। পাই গ'লোঁ। এতিয়া বৰ্তমান ওপৰৰ পৰা নামিলোঁ আৰু এতিয়া আমি যাম ওপৰলৈ, পাহাৰৰ ওপৰেদি যাব লাগিব। আৰু এই জেগাটো আহিছোঁ মই আপোনালোকক কৈ আছোঁ ওপৰলৈ যাই পেলাই কোন জেগাত আহিছোঁ, কি কাৰণত আহিছোঁ আৰু ইয়াত কি আছে আৰু এই জেগাটো কিহৰ কাৰণে ফেমাছ মই আপোনালোকৰ ওপৰত যাই পেলাই কৈ আছোঁ। আমি এতিয়া এইখিনিৰ পৰা খোজকাঢ়ি গৈ থাকিব লাগিব, কাৰণ এইখিনিৰ পৰা অটোখন বোলে ওপৰলৈ নাযায়। সেইকাৰণে আমি ইয়াৰ পৰা অলপমান ওপৰলৈ যাব লাগিব। বেছি দূৰ নহয়, অলপমান ওপৰলৈ গ'লে আমি পাই যাম। আৰু এয়া দেখিবলৈ পাইছে স্কুলৰ ষ্টুডেণ্ট হয়। ইয়াৰ স্কুলৰ পৰা টিচাৰসকলে লৈ আহিছে চাগে ইয়াত, কাৰণ ইয়াতে বহুতো জানিবলগীয়া বস্তু আছে, বহুতো শিকিবলগীয়া বস্তু আছে, চাবলগীয়া বস্তু আছে। আৰু সেইকাৰণে সিহঁতক ইয়ালৈ ঘূৰাবলৈ লৈ আনিল আৰু সিহঁতে ইয়াতে ঘূৰি চাই মেলি কি শিকিল কি নাই শিকা, সিহঁতে প্ৰজেক্ট বনাই জমাও দিব লাগিব। তেনেকৈ আৰু এইবিলাককে দেখাবলৈ সিহঁতক লৈ আনিলে ষ্টুডেণ্টবোৰক। তেতিয়াহ'লে ব'লক আমিও চাই আহোঁ, আমিও কি দেখা পাওঁ কি নাপাওঁ আপোনালোককো দেখাম আৰু যি অলপ জানো তাৰ বিষয়ে আপোনালোকক জনাবলৈও চেষ্টা কৰিম। তেতিয়াহ'লে ব'লক গৈ থাকোঁ আমি আগলৈ। সিহঁতক দেখা পাই মোৰো এটা কথা মনত পৰি গৈছে। আমিও যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমাকো ছাৰ বাইদেউসকলে এনেকৈ এটা ধুনীয়া ঠাইলৈ লৈ যায় আৰু নি পেলাই তাতে কি আছে কি নাই বস্তুবোৰ দেখায়। তাৰপিছত আমাকো তেনেকৈ প্ৰজেক্টটো লিখি পেলাই ধুনীয়াকৈ জেগাৰ বিষয়ে লিখি পেলাই আমাক জমা দিবলৈ দিছিল। সিহঁতক দেখা পাই আজি মোৰ সেই কথাটো মনত পৰি গ'ল। আমি আহি পাই গ'লোঁ নগদ পাহাৰ। এইটোৱে হ'ল শিৱ মন্দিৰ আৰু এইটো গেটটো এণ্ট্ৰি হ'ব। আমি গেটৰ ফালেদি গৈ আছোঁ। প্ৰথম গেটখনেৰে ভিতৰলৈ সোমাই আহোঁতে এটা কথা গম পালোঁ যে এই মন্দিৰৰ ভিতৰলৈ সোমাওঁতে মোবাইল, কেমেৰা, বেগ এইবোৰ একো নিব নোৱাৰিব। আৰু এই সৰু সৰু ঘৰকেইটা দেখা পাইছেনে, এই ঘৰকেইটাতে আমি বেগ, মোবাইল, কেমেৰা সকলোবোৰ বস্তু ইয়াতে থৈ যাব লাগিব। আৰু এই চিৰিকেইটা দেখিছে, এই চিৰিৰেদিয়ে আমি যাব লাগিব মন্দিৰৰ ওপৰলৈ। মন্দিৰৰ ভিতৰৰ পৰা আহি পালোহি। এতিয়া আমি বাহিৰত ৰখি আছোঁ, কাৰণ মন্দিৰৰ ভিতৰলৈ যাবলৈ হ'লে মোবাইল আৰু বেগ ইয়াতে থৈ যাব লাগে। কাউণ্টাৰ আছে, কাউণ্টাৰত সকলোবোৰ বস্তু থৈ যাব লাগে। আৰু ইয়াতে সকলো ধৰণৰ হিন্দু দেৱতাবিলাকৰ লগতে দেৱতাবোৰকেই পূজা কৰা হয়। আৰু ইয়াতে সকলোবোৰ হিন্দু দেৱতাৰে মন্দিৰ আছে। মন্দিৰৰ ভিতৰলৈ মোবাইল আৰু কেমেৰা নিবলৈ নোৱাৰাৰ বাবে আপোনালোকক মই একো দেখাব নোৱাৰিলোঁ। তথাপিতো মই মন্দিৰটোৰ বিষয়ে অলপমান ক'বলৈ বিচাৰিছোঁ। যদি কিবা ভুলো হৈ যায় তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰি দিব। আৰু মই যিকণ গম পাইছোঁ, যিকণ জানিছোঁ মই আপোনালোকক সেইকণকে ময়ো আপোনালোকক ক'বলৈ বিচাৰিছোঁ। এই মন্দিৰটোৰ নাম হৈছে বিৰলা মন্দিৰ আৰু এই মন্দিৰটোৰ আছে 13 একৰ মাটিত 240 ফুট ওখ পাহাৰৰ ওপৰত। পাহাৰখনৰ নাম হৈছে নৌবাদ পাহাৰ বা কাল পাহাৰ বুলিও কয়। এই পাহাৰতে অৱস্থিত বিৰলা মন্দিৰ হায়দৰাবাদৰ এটা বিখ্যাত হিন্দু মন্দিৰ। বিৰলা ফাউণ্ডেশ্যনৰ দ্বাৰা স্থাপিত কৰা হৈছে আৰু মন্দিৰটো ভগৱান
ভেংকটেশ্বৰ প্ৰতি উৎসৰ্গিত আৰু ইয়াৰ চিত্তাকৰ্ষক স্থাপত্য আৰু শান্ত পৰিৱেশৰ দ্বাৰা মানুহক আকৰ্ষিত কৰে। হায়দৰাবাদৰ এই বিৰলা মন্দিৰ ভাৰতৰ জনপ্ৰিয় মন্দিৰ ৰাধা কৃষ্ণ, লক্ষ্মীনাৰায়ণ, সৰস্বতী, শিৱ, বিষ্ণু, ৰাম, বিঠোবা আৰু সাই বাবা, ভেংকটেশ্বৰ আদি বিভিন্ন হিন্দু মন্দিৰ বিৰলা পৰিয়ালে প্ৰতিষ্ঠা কৰিছিল। সেইকাৰণে এই মন্দিৰ বিৰলা মন্দিৰ বুলি জনা যায়। এই মন্দিৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল 1966 চনত 2000 টন বগা ৰাজস্থানী মাৰ্বলেৰে। সম্পূৰ্ণকৈ গঢ়ি উঠিছিল প্ৰায় 10 বছৰ পাছত 1976 চনত বিৰলা ফাউণ্ডেশ্যনৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল আৰু ৰামকৃষ্ণ মিছনৰ স্বামী ৰংগনাথানন্দই মুকলি কৰিছিল। কাৰণ স্বামী ৰংগনাথানন্দই এই মন্দিৰটো ধ্যানৰ বাবে উপযুক্ত হোৱাটো বিচাৰিছিল। তেওঁৰ ইচ্ছাৰ বাবে কোনো ঘণ্টা নাই। ইয়াত ভগৱান ভেংকটেশ্বৰ মূৰ্তিটো উৰিয়া মুডত খোদিত কৰা হৈছে। মন্দিৰটোত উৎকল আৰু দক্ষিণ ভাৰতীয় স্থাপত্য শৈলীৰ মিশ্ৰণ প্ৰদৰ্শন কৰা হৈছে। মূল মন্দিৰ বা জগদানন্দন বিমানমৰ ওপৰৰ টাৱাৰটোৱে অৰিয়ান শৈলী প্ৰদৰ্শন কৰে আৰু ৰাজগোপুৰমে দক্ষিণ ভাৰতীয় স্থাপত্য শৈলী প্ৰতিফলিত কৰে। এই ভয়ংকৰ ডাঙৰ মন্দিৰটোৰ চৌহদত কোনো মন্দিৰৰ ঘণ্টা নাই। মাৰ্বলৰ ওপৰত জটিল সুদিত শিল্পকৰ্মই এই মন্দিৰৰ সৌন্দৰ্য বৃদ্ধি কৰে। হোছিন সাগৰৰ হ্ৰদৰ ওচৰত অৱস্থিত এই মন্দিৰটোৰ পৰা পাহাৰৰ ওপৰৰ পৰা হ্ৰদটো আৰু হায়দৰাবাদ চহৰখনৰ বহুত ভালদৰে চাব পাৰিব। চাৰিওফালে ৰঙীন বিভিন্ন ধৰণৰ ফুল আৰু সেউজীয়া গছ-গছনিৰে ভৰা মন্দিৰৰ চৌহদটোৱে মনটো বহুত ভাল লগাই তোলে। ইয়াৰ উপৰিও মন্দিৰৰ কাষত থকা দোকানবোৰত বিৰলা মন্দিৰৰ লগতে জড়িত বিভিন্ন ধৰ্মীয় গ্ৰন্থ আৰু শিল্পকৰ্ম পোৱা যায়। আৰু মই যেতিয়া এই মন্দিৰটোলৈ আহিছিলোঁ, মন্দিৰটোলৈ অহাৰ লগে লগে মোৰ মনটো বহুত ভাল লাগি গৈছিল। ইমানেই ধুনীয়া যে মন্দিৰটো আৰু মন্দিৰ পৰিৱেশটো ইমানেই ধুনীয়া, ইমানেই সুন্দৰ, আপোনাৰ মন মোহি লৈ যাব। আৰু মন্দিৰটোলৈ আপুনি আহিবলৈ হ'লে মন্দিৰটো খোলা সময় হৈছে পুৱা 7 বজাৰ পৰা দুপৰীয়া 12 বজালৈ আৰু দুপৰীয়া 2 বজাৰ পৰা ৰাতি 9 বজালৈ খোলা থাকে। পুৱা বা গধূলি এই মন্দিৰ ভ্ৰমণ কৰাটো এক আচৰিত অভিজ্ঞতা। আকৌ এটা কথা মন কৰিব, এই মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁতে কেমেৰা, বেগ আৰু মোবাইল ফোন আদি লগত লৈ যাব নোৱাৰিব। মোৰ যদি কোৱাত কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে মোক ক্ষমা কৰি দিব। মন্দিৰৰ পৰা ওলাই আহোঁতেই হঠাৎ অসমৰ ডিব্ৰুগড়ৰ হয় ফেমিলি এটা লগ পালোঁ আৰু তেখেতলোকক লগ পাই আমি কথা পাতিলোঁ তেখেতলোকৰ লগত। ইয়াতে থাকে নেকি? নহয় নহয়, আমি বেটাক দেখাব আহিছিলোঁ। অঁ, কিবা বেমাৰ আছে? এই চকুৰ প্ৰব্লেম এটা আছে। অঁ, ইয়াত ডাঙৰ হস্পিটেল এখন আছে, তাতে দেখাব আহিছিলোঁ। কিমান দিনৰ হয়? 5 months হ'ল। অঁ, তুমি ইয়াতে থাকা? মই ইয়াতে থাকোঁ। কিবা কৰা নেকি? এনেই জব কৰি আছোঁ কোম্পানীত। অঁ, মানে চিভিল জব নে সেই চৰকাৰী? চিভিল জব, চৰকাৰী নহয়, প্ৰাইভেট। কেইবছৰ থকা? কেইবছৰ হ'ল থকা? অঁ, বেছি দিন হোৱাই মোৰ অহা 6 মাহ এনেকুৱামান ঘৰ হৈছে। কোন ঠাইত আছে? মোৰ হোজাই। আচ্ছা, হোজাই ন? অঁ, হোজাই টংকা। মই আপোনালোকৰ মাতটো শুনিছোঁ, তাৰপিছত সোমাইছোঁ অসমৰ মানুহ। অঁ, মই তাইৰ মাতটো শুনি পাই মই ভাবিছোঁ। এসপ্তাহ হৈছে দেই এতিয়া অহা। এসপ্তাহ কোনখন মেডিকেলত? আমি দেখাইছোঁ হেৰিত দেখাইছোঁ এলিফেণ্ট চেণ্টাৰ ইনষ্টিটিউট হেৰিয়াত আছে বান্দৰ হিলছ তাত আছে। খালি ইয়াত থাকোঁ মানে ইয়াত শ্ৰেণীক আৰম্ভ কৰিছে। আমি হেৰি গেষ্ট হাউচ তাত আছোঁ। चिकन फैमिली का एक वाटर। চিকেন বিৰিয়ানী আছে, চিকেন ঘূৰি পকি আহি এতিয়া ভোক লাগি গৈছে, এতিয়া আৰু সময় লাগে খালি। বহুত ভাল হৈছে দেই।
খালিকে খাইছোঁ খালিকে মজা আৰু এইটো আছে দহি দহি ইয়াতে পিঁয়াজ তাৰপিছতে ধনিয়া এনেকৈ মিলাই কিনে ইয়াতে দিয়ে জলকীয়াও থাকে ইয়াত ধুনীয়াকৈ বিৰিয়ানীত লৈ পেলাই এনেকৈ লৈ ধুনীয়াকৈ মিক্স কৰি লৈ মজা ৰাস্তাৰ ফালে চাই থাকক ধুনীয়াকৈ গাড়ী চাড়ী অহা যোৱা কৰি আছে আৰু এইফালে চাই বাছ বিৰিয়ানী খাই থাকক তেতিয়াহ'লে ফাৰ্ষ্টতে খাই লওঁ তাৰপিছত আৰু পুৰা হোটেলত খাই বৈ মেলি এতিয়া আহি পালোহি নেকলেছ ৰোড ষ্টেচন এতিয়া নেকলেছ ৰোড ষ্টেচনৰ পৰা আমি লোকেল ট্ৰেইনত যাম লোকেল ট্ৰেইন এতিয়া কেইটা বজাত আছে ফাৰ্ষ্টতে ষ্টেচনত সুধি লৈ পেলাই তাৰপিছতে আৰু টিকেট চিকেট কৰি লৈ যাওঁ तीन आदमी तो क्या बोलते सनम नगर भारत नगर पूछा है चिंता नहीं কেইটা বজাত আছে সুধি লৈ अभी कितना बजे है आधा घंटा क्या बजता ধুনীয়াকৈ টিকেট চিকেট কৰি ল'লোঁ এতিয়া আধা ঘণ্টা পিছত ট্ৰেইন আছে আধা ঘণ্টা পিছতে আৰু এতিয়া ট্ৰেইনত উঠি যাম ৰুমলৈ ষ্টেচনত ৰখি আছোঁ এতিয়ালৈকে ট্ৰেইন আহি পোৱাই নাই আৰু এতিয়া এয়া চাওকচোন কি হৈছে ওপৰলৈ পূৰা কোলা হৈ আহিছে বৰষুণ দিব যেন লাগিছে বৰষুণ ধৰিছে আৰু বতাহো মাৰিছে পূৰা ঠিক আছে বতাহ মাৰাৰ লগে লগে আকাশত পাৰখিনি দেখা পাই ইমান ধুনীয়া লাগিছে আৰু ইমান দেখিবলৈ সুন্দৰ লাগিছে কি ক'ম আৰু এইখিনিতে এটা কথা কওঁ শেহতীয়াকৈ হ'লেও মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ আৰু মৰম যাচিলোঁ আৰু এটা কথাই মনটো বেয়া লাগিল মন্দিৰত ডিব্ৰুগড়ৰ পৰা এটা ফেমিলি আহিছিল সেই ফেমিলিৰে তেওঁলোকৰ এটা বাচ্চা আছিলে সৰু বাচ্চা ইমান ধুনীয়া মৰম লগা বাবুটো আৰু সেই বাবুটোৰ এটা বেমাৰ হৈ আছে সকলোৱে যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে সেই বাবুটো ভাল হয় আৰু ময়ো ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছোঁ যাতে বাবুটো সোনকালে সুস্থ হৈ উঠে আৰু ভাল হয় যাতে তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বতাহ মাৰি আছিল বতাহ শেষ হৈ এতিয়া বৰষুণ জাক দিছে বৰষুণ জাক দিয়াৰ লগে লগে বহুত ভাল লাগি গৈছে কাৰণ বহুত দিনৰ পাছত বৰষুণ জাক দিছে এখন আহি গ'ল এতিয়া আমি এয়া ট্ৰেইনতে যাব লাগিব আৰু বৰষুণ দি আছে চ' বহুত দিনৰ পাছত বৰষুণ দিছে বৰষুণ If you found the one, you should never give her up. I
think it's the way life changes when in love, yeah. I surround my soul with the positivity. That's why I don't worry about the things that I don't see, yeah. These days I don't worry about much. I think we should have some more fun. I still dream about the days when we were young. I'll take a hit and still finish in one, yeah, yeah. আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ফাৰ্ষ্ট টাইম এবাৰ ইউটিউবত ভিডিঅ' বনাইছোঁ ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব তেতিয়াহ'লে আজিলৈ বাই বাই নেক্সট এটা ব্লগ ভিডিঅ'ত লগ পাম